নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পূৰ্ণিমাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি উপস্থিত আছোঁ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ কচুমাৰী হাইস্কুলত। আৰু আজি পাঠশাকো ব্লক PSCৰ অন্তৰ্গত 0 পৰা 18 বছৰ বয়সলৈকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছে মেগা হেল্থ কেম্প বা স্বাস্থ্য শিবিৰ। শিবিৰটোৰ মুখ্য প্ৰৱেশদ্বাৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী শ্ৰদ্ধাৰ যোগেন মোহন দেৱে। ইয়াৰ পাছতে অসমীয়াৰ প্ৰাণৰ শিল্পী শ্ৰদ্ধাৰ প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শ্ৰদ্ধাঞ্জলিৰ পাছতেই এখনি উদ্বোধনী সভা আহ্বান কৰা হয় আৰু এই সভাত আদৰণি বক্তব্য দাঙি ধৰে চৰাইদেউ জিলাৰ জিলা উপায়ুক্ত ডক্টৰ নেহা যাদৱে। অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকল যাতে শৈক্ষিক ক্ষেত্ৰত বাধাৰ সৃষ্টি নহয় আৰু ভৱিষ্যত প্ৰজন্ম সুস্থ সবল আৰু সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত চৰকাৰৰ এয়া হ'ল এক অভিলাষী পদক্ষেপ। এই শিবিৰত মুঠ 59টা ৰোগৰ পৰীক্ষা কৰা হয় আৰু ইয়াৰ বাবে নিকটতম চিকিৎসালয়ৰ চিকিৎসকসকল আৰু লগতে অসম মেডিকেল কলেজৰ পৰাও বিভিন্ন বিভাগৰ বিশেষজ্ঞসকল উপস্থিত আছিল। অনুষ্ঠানটি সফল কৰিবৰ বাবে স্বাস্থ্যকৰ্মীৰ লগতে গাঁও অঞ্চলত কৰ্মৰত সকলো বিভাগৰ কৰ্মীসকল, বিশেষকৈ সমাজ কল্যাণ বিভাগ আৰু শিক্ষাকৰ্মীসকলে সহযোগিতা আগবঢ়াইছিল। পুৱা 8 বজাৰে পৰা সমূহ কৰ্মীয়ে নিজৰ নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰি ৰোগীসকলক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছিল। ৰোগীৰ শুশ্ৰূষা কৰাৰ উপৰিও সুস্বাস্থ্য ৰক্ষাৰ বাবে যোগ অভ্যাস আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ ওপৰতো শিবিৰত সজাগতা কৰা হয়। আজিৰ শিবিৰত প্ৰায় 2090 জন ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু ইয়াৰ পৰা 290 জন ছাত্ৰ ছাত্ৰীৰ উন্নত চিকিৎসাৰ বাবে উন্নত চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। আজিৰ অনুষ্ঠানত সোণাৰী সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰদেৱ আৰু অসম ঔদ্যোগিক নিগমৰ অধ্যক্ষ শ্ৰীযুত তপন গগৈদেৱক উপস্থিত থকা দেখা গৈছিল। বন্ধু বান্ধৱীসকল, চৰকাৰৰ এই অভিলাষী পদক্ষেপক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু যদিহে ভাল পালে এটা লাইক কৰিব আৰু মোৰ ভুল শুদ্ধবোৰ কমেণ্ট কৰি জনাই দিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ।